কলগছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি তথা সাংবাদিক আলহাজ আব্দুল হাইৰ সহযোগত কলগছিয়া মহকুমাৰ সাংবাদিক সন্থাৰ কাৰ্যালয় সন্মুখত দৰিদ্ৰজনৰ মাজতে সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে লকডাউনৰ ফলত তীব্ৰ খাদ্য সংকটত পৰা বৃহত্তৰ কলগছিয়া অঞ্চলৰ খুজি বাগি খোৱা লোকসকলৰ বাবে সাংবাদিক আব্দুল হাইয়ে জামাতি ইছলামী হিন্দৰ বিষয়ববীয়াৰ লগতে যোগাযোগ কৰাৰ পিছত সংগঠনটোৰ কলগছিয়াত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। দৰিদ্ৰ পৰিয়ালৰ লোকসকলে জামাতি ইছলামী হিন্দ নামৰ সংগঠনটোৰ পৰা 13 কিলোগ্ৰাম চাউল, 1 কেজি দাইল, চেনি, খেজুৰ, নিমখ, মিঠাতেল আদিকে কৰি যথেষ্টখিনি খাদ্য সামগ্ৰী প্ৰাপ্ত হয়। খাদ্য সংকটত পৰা খুজি বাগি খোৱা লোকসকলে এইদৰে বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী প্ৰাপ্তি হোৱা দাতাসকলৰ বাবে আল্লাহৰ ওচৰত মোনাজাত কৰি দোৱা কৰে। কলগছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি আব্দুল হাইৰ সহযোগত জামাতি ইছলামী হিন্দৰ এই খাদ্য সামগ্ৰী বিতৰণ কৰা জামাতি ইছলামী হিন্দ আৰু সাংবাদিক আব্দুল হাইক ৰাইজে ভূয়সী প্ৰশংসা কৰে। সকল ব্যক্তি মানুহৰ ঘৰে ঘৰে খুজি মাগি খায়, তেওঁলোকৰ বহুত অসুবিধা হৈছে। লকডাউন আৰম্ভ হোৱাৰ পৰাই আমি বিভিন্ন অঞ্চলত গৈছোঁ, সংবাদ পৰিৱেশন কৰিছোঁ, দেখিছোঁ যে বজাৰত বা হাটে বজাৰে মানুহ নাই, কিন্তু এই যিসকল খুজি মাগি খায় তেওঁলোকে অকল বহি আছে, সন্মুখত মানুহ নাই। গতিকে মই চিন্তা কৰিলোঁ যে আমাৰ যিটো জামাত ইছলামী হিন্দ তেওঁলোকক আমি ফোন কৰিলোঁ যে এনে কথা এটা মোৰ এটা দৃষ্টিগোচৰ হৈছে, হেল্প কৰিব পাৰিব নেকি। তেতিয়া আমাৰ বন্ধু শফিকুল ইছলাম তেওঁ ক'লে যে বঢ়িয়া হ'ব, এইটো ভাল এটা হেৰি হ'ব, সঁচা এটা ব্যতিক্ৰমী, আমি এনেকুৱা প্ৰগ্ৰাম আমি এতিয়ালৈকে কৰা নাই, এইটো ভাল পদক্ষেপ, মই সঁহাৰি পাইছোঁ। সেইকাৰণে মই আমাৰ কলগছিয়াৰ যিখিনি দৰিদ্ৰ খুজি মাগি খোৱা মানুহ বহুত অসুবিধা হৈছে লকডাউনৰ কাৰণে, আমি তেওঁলোকক কৈছিলোঁ। তেওঁলোক আজি আহিছিলে আমাৰ কলগছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই আমি তেওঁলোকে যিখিনি খাদ্য সামগ্ৰী দিছে বহুত ভালেখিনি দিছে, বহুত ভাল লাগিছে আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ।